শেহতীয়াভাৱে ৰণবীৰ হানসি বুলি লোক এজনে ইউটিউব আৰু ফেচবুকত তেওঁ কাৰ্বি আংলঙৰ ৰিপৰ্টাৰসকলক তুচ্ছ তাচ্ছিল্য কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। তেওঁ কৈছিল যে কাৰ্বি আংলঙৰ ৰিপৰ্টাৰসকল মেট্ৰিক ফেইল, BA ফেইল, তেওঁলোক একো নাজানে, গতিকে তেওঁলোকক মই ৰেচপেক্ট নকৰোঁ এইবুলি কৈছে। কিন্তু আমি কওঁ যে আমিহে তেওঁক ৰেচপেক্ট কৰা নাই, আমি তেওঁক ৰেচপেক্ট পোৱাৰ যোগ্য নহয়। মই ক'ব বিচাৰোঁ যে 1904 চনৰ পৰা কাৰ্বি জাৰ্নেলিজিম আৰম্ভ হৈছিল আৰু এতিয়ালৈকে প্ৰায় 111 বছৰ হ'ল। কিন্তু এই গোটেই বছৰত কাৰ্বি আংলঙৰ বহুত মানুহেই সাংবাদিকতাৰ প্ৰতি যথেষ্ট অৰিহণা যোগাইছে। তাৰ ভিতৰত আছে প্ৰয়াত লংকাম থেৰণ, তাৰপাছত ৰংবং তেৰা, তেওঁ এতিয়াও আছে। ধনেশ্বৰ ইংতি, তেওঁ পদ্মশ্ৰী এৱাৰ্ডো পাইছিল। ৰংবং তেৰাং তেখেতে পদ্মশ্ৰী এৱাৰ্ডো তেখেতো পাইছিল। ডক্টৰ ধৰম সিং তেৰণ তেখেতে অনাৰেৰী ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। চিকাৰী টিছো তেখেতো আন্তঃৰাষ্ট্ৰীয় তেওঁ বঁটা লাভ কৰিছিল। গতিকে কাৰ্বি আংলঙত বহুত মানুহেই সাংবাদিকতাৰ প্ৰতি প্ৰভূত অৰিহণা যোগাইছে। কিন্তু চাবলৈ গ'লে তেওঁলোকৰ সাংবাদিকতাৰ তেওঁলোকৰ কোনো ডিপ্ল'মা নাই। কিন্তু ডিপ্ল'মা নথকা স্বত্তেও তেওঁলোকৰ অৰিহণা যিটো যোগাইছে সেইটো একদম বহুত অৰিহণা। আমি কাৰ্বি জাতিসকলে কাৰ্বি জাতিয়ে তেওঁক কেতিয়াও পাহৰিব নোৱাৰিম। কিন্তু ইমানৰ পাছতো তেওঁৰ সেইটো জ্ঞান নাই নেকি যে কাৰ্বিসকলেও সাংবাদিকতাৰ প্ৰতি বহুতো অৰিহণা যোগাইছে। কিন্তু মই সুধিব বিচাৰিছোঁ, এই ৰণবীৰ হানসি তেখেতৰ কি অৰিহণা আছে? তেখেতে কিতাপ এখনমান লিখিছেনে? নাই। তেখেতে কোনোবা নিউজ পেপাৰত তেওঁ এডিটৰ হৈ পাইছেনে? গতিকে তেওঁৰ যিটো কণ্ট্ৰিবিউশ্যন অৰিহণা সেইটো শূন্য, তেওঁৰ কোনো অৰিহণা নাই। গতিকে কাৰ্বি আংলঙত শিক্ষাগত অৰ্হতা নথকাবিলাকো সাংবাদিকতাত সোমাইছে। কিন্তু তেওঁলোকে পৰ্বতে পাহাৰে চুকে কোণে সকলোতে গৈ পেলাই নিউজ সংগ্ৰহ কৰে। তাৰপাছত সেই নিউজ ৰাইজৰ হকে উচৰ্গা কৰে আৰু ৰাইজৰ প্ৰতি তেওঁলোকৰ যিটো দায়বদ্ধতা সেইটো তেওঁলোকে পালন কৰিছে। কিন্তু তেওঁ এতিয়ালৈকে কি কৰিছে? না কিতাপ এখন লিখিছে, একোতো কৰা নাই। সেইকাৰণে মই ভাবোঁ যে তেওঁ ইমান ডিগ্ৰী লাভ কৰিছে, ডিপ্ল'মা লাভ কৰিছোঁ, কাৰ্বিসকলৰ ভিতৰত মই চব জানতা, মই চব জানো, সেই দাবীটো মই পূৰা নাকচ কৰিছোঁ, পূৰা ৰিজেক্ট কৰিছোঁ। কাৰণ যিসকল জানে, জ্ঞানী মানুহ হয়, তেওঁলোক কেতিয়াও মই ইমান জানো বুলি দাবী নকৰে। মুৰ্গীয়ে যেতিয়া কণী পাৰিব তে গোটেই দিনটো ই চিঞৰি থাকে, ককেদাক কৰি থাকে, কিন্তু লাষ্টত কেইটা কণী পাৰে? এটাহে পাৰে। ইয়াৰো তেনেকুৱা হৈছে কথাটো। ইমান কথা ক'লে, ইমান বকিলে, কিন্তু তেওঁৰ কথাৰ কোনো মূল্য নাই। আৰু মাছ পানীৰ ভিতৰত থাকে, কিন্তু মাছে মনে মনে থাকিও হাজাৰ হাজাৰ কণী পাৰে। তে কোনটো ভাল? গতিকে কাৰ্বি আংলঙত জনা বুজা বহুত মানুহ আছে, জ্ঞানী মানুহ বহুত আছে, কিন্তু তেওঁলোক কোনেও মই ইমান কৰিছোঁ বুলি কোনেও দাবী কৰা নাই। পদ্মশ্ৰী এৱাৰ্ড পোৱাসকলেও মই লাভ কৰিছোঁ, বঁটা লাভ কৰিছোঁ, সেইবোৰ কোনেও দাবী কৰা নাই। কৰিছে নেকি? কৰা নাই। আৰু যোৱা 30-40 বছৰ ধৰি সাংবাদিকতাত থকা মানুহবিলাকে বহুতো অৰিহণা যোগাইছে কাৰ্বি জাতিটোৰ প্ৰতি। কিন্তু এই হানসি বুলি মানুহজনৰ কি কণ্ট্ৰিবিউশ্যন আছে? তেওঁ আমাক কাৰ্বি আংলঙৰ ৰিপৰ্টাৰবিলাকক ৰেচপেক্ট নকৰোঁ বুলি কৈছে। আমিও ৰেচপেক্ট নকৰোঁ তাক। ৰেচপেক্ট কৰিবলৈ তাৰ কি আছে? একোতো অৰিহণা নাই। গতিকে আমি সংবাদকৰ্মীসকলে তেওঁৰ এই বক্তব্যক গৰিহণা দিছোঁ, তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তেওঁক বিচাৰ কাঠত আমি থিয় কৰাব লাগিব। গতিকে আমি অতি দুখেৰে তেওঁৰ এই বক্তব্যক গৰিহণা দিছোঁ আৰু তেওঁক আমি ৰাইজৰ আদালতত বিচাৰ কৰিব লাগিব। এইটোৱেই।